এই সুযোগতে তেখেতক আমি এখন ফুলাং গামোচাৰ সম্ভাৰ জনাম আৰু সম্ভাৰ জনাব আমাৰ চেপ্তা দাস আপোনালোকৰ মাজত চেপ্তা দাসে ফুলাং গামোচাৰ সম্ভাৰ জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দিব আৰু এই সুযোগতে তেখেতক আমি বিহু ভাষণ ৰাখিবৰ বাবে জনাইছোঁ প্ৰথমতে অসমবাসী ৰাইজক ৰঙালী বিহুৰ বিয়া ভৰা ফুলক যাচিলোঁ That is also important matter. আৰু ছাৰদেৱক এফাকি বিহু গীত গাবলৈ আমি অনুৰোধ কৰিলোঁ বিহু বুলি ক'লে আকামৰ ডেকাই হওক গাভৰুৱে হওক সকলোৰে মন এনেও কিবা নাচি উঠে মোৰো মনটো নাচি উঠে বিহু বুলি ক'লে মই বিহু গাম সকলোৱে ধৰিব ৰাইজ ধৰিব হেৰা ধৰিবা মাজনী also নাচনী ঐ বোৱাৰী also নাচনী ঐ বাইদেউ also নাচনী ঐ মৰমী also নাচনী ঐ দেহা ছাৰ এইটো নাচনী নহয় আঁচনিহে তুমি ঠিকেই কৈছা এইবোৰ আচলতে নাচনী নহয় মাজনী মৰমী এইবোৰ আচলতে আঁচনিহে ছাৰ আপুনি আগতে গীত গোৱাৰ অভ্যাস আছিল নেকি মিছা মই যেতিয়া চেঙাৰা আছিলোঁ তেতিয়া মই জোৰহাটত গীত গাইছিলোঁ মই যেতিয়া গীত আৰম্ভ কৰি দিলোঁ দিয়াৰ লগে আৰু সেই পাঠি ছাগলীৰ মাতটো তোমাৰ নিচিনাই আছিল সেইকাৰণে তোমাৰ মাতটো শুনি মই ৰৈ আছোঁ আপুনি দুখীয়া ৰাইজক সূতা কম্বল বিতৰণ কৰি আহিছে সঁচাকৈ শলাগ লৈছোঁ কিন্তু দুখীয়া ৰাইজৰ এটাই প্ৰশ্ন এই আপুনি জাৰৰ দিনত দিয়া কম্বলবোৰ হেনো এই মাথাৰ পিনে টানিলে বোলে ভৰি ওলায় আৰু এই ভৰিৰ পিনে টানিলে বোলে মাথা ওলায় ইয়াৰ কাৰণটোনো কি That is also important matter. মই আজি অসমত 15 বছৰ কাল ৰাজত্ব কৰিছোঁ ৰাইজক মই ভোটা দিছোঁ কম্বল দিছোঁ মানুহবোৰে কৈছে কম্বলবোৰ ছুটি হোৱা বুলি মই কম্বলবোৰ ছুটিকেই দিছোঁ কাৰণ ঠাণ্ডাৰ দিনত মানুহৰ জ্বৰ হয় চৰ্দি লাগে যদি মূৰত যদি কাপোৰ উৰি লয় উশাহ নিশাহ লোৱাত কষ্ট পাব যদি কোনোবা লম্বু মানুহে তেওঁ ছুটি হোৱা বুলি ভাবে তেওঁ দন্ত্যাদ্য হৈ শুলে হ'ল That is also important matter. স্বচ্ছ ভাৰত অভিযানে দিয়া শৌচালয়বোৰত কিবা আপত্তি ৰৈ গৈছে নেকি আপোনাৰ That is also important matter. মিছা ক'লে কিটা ল'ব আজি যিবোৰ শৌচালয় দিছে টাংকিবোৰ সৰু হৈছে কোনোবাই যদি ভোজত গৈ 2বাৰ 3বাৰ খাই আহি শৌচ কৰে টাংকিবোৰ হয়তো ভৰ্তি হৈ যাব মিছা ক'লে কিটা ল'ব আৰু যিবোৰ শৌচালয় দিছে তাত যদি চাউথুৰে ক'লে এটা গুণ্ডাহান যায় হ'লে তাতে এটা ডাঙৰকৈ পাদু মাৰি দে বেকা আচা মাৰি দে একেবাৰে ইটা চিটা চিটকি যাব পাৰে মিছা ক'লে কিটা ল'ব বাদ দিয়া ছাৰ আমাৰ অসমত যি বানপানী হৈ থাকে এই বানপানীৰ সমাধান আপুনি সমস্যাৰ সমাধান কিবা ভাবিছে নেকি That is also important matter. আজি বানপানী অকল আসামতে হোৱা নাই বানপানী আমেৰিকাতো হয় সেইটোৰ কাৰণে আজি আসামৰ ৰাইজে আগতীয়াকৈ কলগছ ৰুব লাগিব যেতিয়া বানপানী হয় তেতিয়া সেই কলগছৰ ভেল সাজি চলিব পাৰিব That is also important matter. ছাৰ অনিল আৰু নবীন নগৰলৈ আপুনি কিবা ভাবিছে নেকি That is also important matter. আজি গুৱাহাটীৰ অনিল নগৰে হওক নবীন নগৰে হওক এই দুখন এতিয়া নগৰ নহয় এই দুখন এতিয়া সাগৰ আজি অসমৰ মানুহে বাহিৰলৈ গৈ সাগৰ চোৱাৰ কোনো প্ৰয়োজন নাই গুৱাহাটীতে সাগৰ চাব পাৰিব That is also important matter. আৰু মোৰ দিল্লীত এখন মিটিং আছে গতিকে মই বেছি দেৰি নকৰোঁ মই ইয়াৰ পৰা বিদায় লৈছোঁ ছাৰ আৰু এটা প্ৰশ্ন আছিল আপুনি যাব খুজিছে যদিও আৰু উপায় নাই আপোনালোকে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ মন্তব্য শুনিলে
আমাৰ গাঁৱৰ দুজন ব্যক্তি আছিল, এজন